সৰু ল'ৰাবোৰে ভাল পোৱা এটা সহজ বহুত ধুনীয়া ৰেচিপি এটা। এইটো হৈছে আলুৰ পপকৰ্ণ। এতিয়া আলুৰ পপকৰ্ণ বনাবলৈ হ'লে আপোনালোকক কি লাগিব, 10 মিনিটতে ৰেচিপিটো তৈয়াৰ হৈ যাব। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। আপোনালোকে 2টা আলু ল'ব আৰু সেই আলুখিনি ৰুকনিৰে ৰুকি ল'ব ধুনীয়াকৈ। তাৰপিছত ৰুকনি ৰুকা হোৱাৰ পিছতে আপোনালোকে তেতিয়ালৈ ধুই থাকিব যেতিয়ালৈ আলুখিনি একেবাৰে একদম যিটো পানী থাকে আলুৰ সেই পানীটো এৰা দি নাযায়, একদম এই ফেনখিনি একদম চাফা, যেতিয়ালৈ চাফা পানী নলায় তেতিয়ালৈ ধুনীয়াকৈ আলুখিনি ধুই থাকিব। আৰু তাৰপিছতে আপুনি আটি আলুখিনি একদম পানীখিনি নোহোৱা কৰি বেলেগ এটা পাত্ৰত উলিয়াই ল'ব ধুনীয়াকৈ। এইটো আলুৰ পপকৰ্ণ খাই বহুত ভাল লাগে আৰু বাচ্চাবোৰেতো বহুতেই ভাল পায়। 10 মিনিটতে তৈয়াৰ হৈ যায়। আপোনালোকে প্লিজ ট্ৰাই কৰিব ঘৰতে। আৰু তাৰপিছত তাত অলপমান নিমখ ছটিয়াই দি 2 বা 3 মিনিটৰ কাৰণে আমি এইখিনি ঢাকি থৈ দিম এতিয়া, কাৰণ তেতিয়া আলুৰ ভিতৰত যিখিনি পানী থাকে সেইখিনি ওলাই যাব। অলপমান মই ইয়াতে বেছি মছলা নাই, অকণমান জিৰা লৈছোঁ, গোটা জিৰা সেইখিনি মই তাতে লৈ লৈছোঁ, আৰু ধনিয়া পাত আৰু কেইটামান বঙালী ধনিয়াৰ পাত আনিছোঁ, যিহেতু এয়া ধনিয়া নাই গতিকে, আৰু তাত মই পদিনা পাতো আনি কিনে ধুনীয়াকৈ কুটি লৈছোঁ। আৰু এইফালে চাওক আলুৰ পৰা পানীখিনি একেবাৰে নোহোৱা হৈ যাব ধৰিছে। আৰু ধনিয়াখিনি কুটিলে এটা মনত ৰাখিব যাতে পানী অলপো নাথাকে। আগতে ধুই পখালি ধুনীয়াকৈ কাপোৰত মচি বা যিকোনো কৰি আপুনি থৈ দিব ধুনীয়াকৈ। আৰু একেবাৰে পানীখিনি নোহোৱা কৰি হাতেৰে আটি লৈ ল'ব। তাৰপিছত তাত নহৰু, জলকীয়া, সোৱাদ অনুযায়ী আপুনি যি মছলা দিব বিচাৰে দিব পাৰে। মই ইয়াত জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জলকীয়া বাৰু মই দেখাইছোঁ যদিও দিয়া নাই, নহৰু দিছোঁ কাৰণ মোৰ ল'ৰাটোৰ কাৰণে যিহেতু মই বনাইছোঁ আৰু ঘৰত বাচ্ছা আছে, সিহঁতে খালি জ্বলা পাব। নহৰু মই ৰুকি দিছোঁ অলপমান, আৰু জলকীয়া মই নিদিলোঁ, তথাপিতো দেখাই দিছোঁ যে জলকীয়াটো দিব পাৰি। তাৰপিছত কুটি থোৱা ধনিয়াখিনি আছে ন, সেই ধনিয়াখিনি আৰু পদিনাখিনি মই দি দিম। লগতে ইয়াত কৰ্ণফ্ল'ৰ যিটো পাউডাৰ আছে সেই কৰ্ণফ্ল'ৰ পাউডাৰ দি দিব পাৰে আপোনালোকে, 4 চামুচমান দি দিলে হৈ যাব। আৰু যিখিনি জিৰা, গোটা জিৰা মই সেই কৰি থৈ দিছিলোঁ, কুটি থৈ দিছিলোঁ, সেইখিনি দিলোঁ। আৰু লগতে এতিয়া নিমখ দিব নালাগে, নিমখ যেতিয়া আপুনি ভিজাই থওঁতে দিছে সেইখিনি হৈ যায়। আৰু ধুনীয়াকৈ আপুনি এইখিনি মিক্স কৰিব, মিক্স কৰি কিনে লাহে লাহে, একদম জোৰ নিদিব, লাহে লাহে আপোনাৰ এটা লাড়ু বনাব, একদম লাহে লাহে, বহুত জোৰ নিদিব। মই বহুত লাহে লাহে দিছোঁ, ভিডিঅ'ত এনেকুৱা লাগিছে যেন মই বহুত জোৰ কৰি দিছোঁ। লাহে লাহে ধুনীয়াকৈ দি আপুনি এনেকৈ থৈ দিব। মই বেছি নবনালোঁ, 6টা বা 5টা বনাইছোঁ, বাকীখিনি থৈ দিছোঁ কাৰণ বাচ্চাকেইটা বৰ্তমান ঘৰত নাই, এটাই আছে, সিহঁতে আহিলে পিছত বনাই দিম। এই 6টাই আপোনালোকক মই বনাই দেখাই দিম। তাৰপিছত ইয়াত মই তেলখিনি অলৰেডি গৰম হ'ব দিয়ে থৈছোঁ, ৰিফাইন। তাৰপিছত চাওক, আৰু একদম প্ৰথমতে দি কিনে গেছটো কমাই দিব, ল' ফ্লেমত আপোনালোকে ভাজিব। 2 বা 3 মিনিট ধুনীয়াকৈ লৰাই ভাজি থাকিব। তেতিয়া কি হয়, বস্তুখিনি ভিতৰৰ পৰা সিজে আৰু মুচমুচীয়া হ'ব ধুনীয়াকৈ। খাই বহুত ভাল লাগে। এইটো আলুৰ পপকৰ্ণ বুলিয়ে মই পাইছোঁ, বেলেগ বুলি পোৱা নাই। আপোনালোকে বাৰু কি নাম দিয়ে সেইটো আপোনালোকৰ কথা। এয়া চাওক, এইকেইটা মই থৈ দিছোঁ, এইকেইটা কাৰণ গধূলি ভাজি সিহঁতক দিব লাগিব। আৰু বহুত মুচমুচীয়া হৈছে, বহুত ভাল লাগিছে খাই কিনে, চাব পাৰে। আৰু মই লগতে ভাঙিও দেখাই দিছোঁ আপোনালোকক, ভিতৰটো যেন আপুনি চীজ দিছে এনেকুৱা লাগি থাকে ভিতৰৰখিনি চাওক। আৰু বহুত ভাল হৈছে খাবলৈ। বাচ্চাবোৰক এনেকৈ দিব বহুত ভাল পাব, কিন্তু সদায় নহয়, যিহেতু তেল সোমাই যায়, কিবা সোমাই যায়, এনেকৈ সদায় তেল খোৱা ভালো নহয়, মাজে মাজে দিব। আৰু একেবাৰে হেল্ডি বুলি ক'লেও ভুল নহয়, কাৰণ মছলা বেছি নালাগে। আৰু লগতে আপোনালোকক আৰু এটা কথা কওঁ যে ৰাতি ৰুটি এখন আছিল, তাকে তেলত ভাজিলোঁ। এনেকৈ খাই মই কিন্তু বহুত ভাল পাওঁ। আপোনালোকে ভাল পায়নে? শুকান ৰুটি ৰাতিপুৱা ৰিফাইনত ভাজি মুচমুচীয়া হয়, খাই বহুত ভাল লাগে। মই কিন্তু বহুত ভাল পাওঁ, বাকী কাৰো কথা নাজানো। বহুত গৰম আছে, চাব পাৰে। আৰু এইফালে মই চাওক ইমান ধুনীয়া মুচমুচীয়া হৈছে, খাই বহুতে বোলো ভিডিঅ'ত নিদিয়ে বাৰু। এয়া চাওক, মোৰ আলুৰ পপকৰ্ণ ৰেডি হৈ গ'ল ইমান ধুনীয়াকৈ। আৰু লগতে মোৰ বাচ্ছাটোৱে খাই যিহেতু ভাল পায়, তাক মই দিম, সিও খাব। এয়া চাওক ইমান ধুনীয়া লাগিছে খাই, হা, মোৰতো সঁচাই বহুত ভাল লাগিছে খাই, কি বুলি কওঁ আপোনালোকক। খালোঁ বাৰু, আপোনালোকক দেখাই বুলিকে মুখ নিদিব। যি কি নহওক, মই বনালোঁ, আপোনালোকে বনাব, বনাই কিনে মোক কমেণ্ট বক্সত নিশ্চয় দিব। ভিডিঅ' বনাব নাজানো, যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব, কাৰণ ভিডিঅ' বনোৱা বেছি এক্সপিৰিয়েঞ্চ মোৰ নাই। এয়া চাওক, ল'ৰাটোক দিছোঁ, সিয়াৰ উৎপাত বহুত কৰে, গতিকে বিচনা চাই কোনো কমেণ্ট নকৰিব যে লেতেৰা কৰি থৈছোঁ, উৎপাতটো তাৰ বহুত। গতিকে সি বহুত ভাল পাইছে খাই কিনে, সেয়ে ধৈৰ্য নাই আৰু। গতিকে মোৰ ভিডিঅ'টো যদি